ओम हरि প্রবিখিলা সভা মাজে জনগণন দিৰি আৰে লয়ৰা অতি সুৰক্ষী আৰে লয় ৰাখে চলি আহে অতি সুৰক্ষী আৰে পাইলা গয়া সভার ভিতর আরে রাম হরি রাম আরে রাম হরি রাম আরে রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর রামর ভাগ্য বৈমত্যের কঠোর নির্দেশ বৃত্তির কাল বিয়োগ সীতার বিশ্বতে বেদনা লক্ষ্মণর ভক্তি সে এই সকলোবোৰেই সম্ফলিলে দুৰ্ভগীয়া ৰামৰ ভাগ্য আৰু আজি মই সুসময় অযোধ্যাৰে প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল পিতার কলঙ্ক
অদ্ভুত অদ্ভুত সাহস কৰিছে ৰচিব পাৰিছে আজি সীতাৰ পবিত্ৰ নামত অযোধ্যাৰ প্ৰজাই কলংকৰ ৰচনা সঁচাকৈ ফলিয়াব নেকি তাৰ অভিশাপ সঁচাকৈ ফলিয়াব নেকি সঁচাকৈ ফলিয়াব নেকি তাৰ অভিশাপ নাই 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 মই বিচলিত হলে নহব চোৰাংচোৱাৰ কথাটো মই কেতিয়াও নাযাওঁ আজি মই সত্যভাৱে সমগ্ৰ অযোধ্যা নিজেই গৈ মই ইয়াৰ সত্যতা কৰিম গৈ নিৰূপণ অতীতৰ পুণ্য স্মৃতি ভুমুকি মাৰিছে অন্তৰ ৰাজ্যত মোৰ সুদীৰ্ঘ চতুৰ্থ বৰ্ষ বনৰ মাজত গতে সুখৰ লগতে দুখৰ হলাহল কৰিলো প্ৰাণ অনাৰ পৰিলে মনত মোৰ অসুখ বনত কটোৱা সেই দিনবোৰৰ কথা মন প্ৰাণ একেবাৰে কঁপি উঠে মোৰ অৱশেষত স্বামীৰ সৈতে অযোধ্যাত মই কৰিলো প্ৰৱেশ আৰু স্বামীৰ প্ৰতিষ্ঠিত এই ৰাম ৰাজ্যত এতিয়া মই সুখেৰে জীৱন নিৰ্বাহ কৰি আছো না অভাৱী সেৱা কৰিব গ্ৰহণ উঠা উঠা হে শ্ৰীৰামৰ দুখ সহচাৰী না এই উপবনৰ মাজত আপোনাৰ লগত একাত্মভাৱে বাৰ্তালাপ কৰিবলৈ পাই মই নিজকে ধন্য মানিছো চাওকচোন না কিমান যে সুন্দৰ ৰাজউপবন মোৰ ইচ্ছা কৰি এই উপবনৰ সমস্ত পুষ্পৰে আভূষণ তৈয়াৰ কৰি সুশোভিত কৰোঁ যে মোৰ সঁচা কথা এই অৰণ্যৰ পুষ্প আভূষণে তোমাৰ ৰূপৰ জেউতি আৰু দুগুণে বহাব কিন্তু প্ৰেম অন্তঃসত্ত্বা অৱস্থাত তুমি এনেদৰে অকলে অৰণ্যত প্ৰৱেশ কৰাটো তোমাৰ বাবে বুজিছো না কিন্তু এই উপবনৰ ৰূপ সৌন্দৰ্যৰ মাদকতে মোক সেইবিলাক একেবাৰে পাহৰি পেলাইছিল জানা না আৰু অলপ দিনৰ পাছতে আমি আমাৰ জীৱনৰ সৰ্বোত্তম সুখৰ মই মাতৃত্বৰ গৌৰৱে গৌৰৱান্বিত হওঁ আৰু আপুনি তৃপ্তিৰ মাদকতে লাভ কৰিব স্বামী কি শুভ বাৰ্তা কিন্তু জানো কি আজি এই সুখৰ মুহূৰ্তত যদি পুত্ৰ সমপ্ৰিয় মোৰ হনুমান কাষত থাকিলেহেঁতেন কিমান যে আনন্দ লভিলেহেঁতেন মনত না আজি আপোনাক ইমান চিন্তিত কিয় দেখিছো না নাই প্ৰিয়ে নাই কোনো বিশেষ চিন্তাৰ কাৰণ কিন্তু প্ৰিয়ে
মাজে মাজে দুচকুৰ সন্মুখত ভাহি আহে সেই লংকাৰ কাহিনী আৰু ভাহি আহে বালি বধৰ কাহিনী জ্বলিছে দুখন চিতা দাও দাও কৰি আৰু তাৰেই কাষত বহি কাঁদিছে দুগৰাকী অবলা ৰমণী তাৰা আৰু মনটো দহি ৰাৱণাৰী অযোধ্যাৰ অঞ্চল হয় যদি দুৰ্বলেৰে বিক্ষিপ্ত চিন্তাত তেন্তে অযোধ্যাৰ প্ৰজাগণৰ কি হ'ব গতি জানকী না তুমি কি বুজিবা প্ৰিয়ে মনুষ্যৰ স্বভাৱ একেখন হৃদয়তে কেতিয়াবা কৃষ্ণকাই ঘনঘোৰ মেঘে বিষাদৰ বাৰিষা নমায় আৰু কেতিয়াবা সুখৰ সূৰ্যৰ ৰাঙলীয়া ভাই তৃপ্তিমান কৰি তোলে সমগ্ৰ হৃদয় না মই বুজা নাই আপোনাৰ কথাৰ তাৎপৰ্য আৰু যদি অভাগী আপোনাৰ ওচৰত কিবা ভুল কৰিছে তেন্তে দণ্ড দিয়ক তাত নিৰ্দিষ্টমতে নাই জানকী মিছাতেই তুমি দোষী বুলি ভাবিছা নিজ জানা জানকী কওক না ৰাজত্ব নামৰে এক বিশাল অগ্নিকুণ্ডত বাস কৰিছে দশৰথ নন্দনে আৰু তাৰ প্ৰচণ্ড উত্তাপে মোৰ মগজু উত্তান্ত কৰাটো স্বাভাৱিক জানকী না ৰজা হোৱাটো বৰ কষ্ট সাধ্য কিন্তু না আপোনাক ৰজা হিচাপে পাই সমস্ত অযোধ্যাৰ প্ৰজাগণ আজি আনন্দত মতলীয়া কিন্তু প্ৰিয়ে কিন্তু নিৰানন্দই গাখি ৰাখে এজন ৰজাৰ জীৱন কেতিয়াবা বিবেকে অনুমতি নিদিলেও নিষ্ঠুৰ সিদ্ধান্ত ল'ব লগা হয় এজন ৰজাৰ বাৰু না আপুনি মোৰ এটি অনুৰোধ ৰক্ষা কৰিবনে জানকী না কোনদিনা তোমাক মই বিমুখ কৰিছো প্ৰিয়ে তেন্তে শুনক না চিত্ৰকূটৰ সমীপৰ সেই বনৰ কথা আপোনাৰ নিশ্চয় মনত আছে না অৱশ্যেই প্ৰিয়ে অৱশ্যেই কেনেকৈ পাহৰো প্ৰিয়ে কেনেকৈ পাহৰো মই সেই চিত্ৰকূট বনৰ কথা না সেই বনক বিহাৰ কৰি পবিত্ৰ গংগাজল পান কৰি ঋষিমুনিসকলৰ আশীৰ্বাদ লোৱাৰ আজি মোৰ তীব্ৰ ইচ্ছা হৈছে আপুনি অভাগীৰ ইচ্ছা নিশ্চয় পূৰণ কৰিবনে না নিশ্চয় তোমাৰ ইচ্ছা মই অচিৰতেই কৰিম পূৰণ জানাবই দে কওক না গৰ্ভৱতী জননী অপূৰ্ণ হলে আশা তাৰ ফল মিলে বোলে ভৱিষ্যত সন্তানলৈ সেইবাবে প্ৰিয় মই আজি লক্ষ্মণক কৰিম আদেশ লৈ যাব লক্ষ্মণে তোমাক সেই চিত্ৰকূট বনৰ দিশে প্ৰিয় এবে মই আহিলো প্ৰিয় কিন্তু মনত ৰাখিবা বৈদেশী ক্ষণিকৰ বিলম্বতাই শুভ কাৰ্যও কিন্তু নষ্ট কৰে আজি কি অস্থিৰ যেন দেখিলো প্ৰভু শ্ৰী ৰামচন্দ্ৰ নিশ্চয় ৰাজ ৰাজ্যৰ কিবা চিন্তা তেওঁ
অস্থিৰ কৰি তুলিছে। যাওঁ, এবে মই যাওঁ অন্তেপুৰলৈ নগৰী পলম। রাজা हर हर महादेव হর হর মহাদেব हर हर महादेव हर हर महादेव সেনাপতি মহারাজ যুবরাজ অঙ্গ পিতা দোনো আমরে রাজ্যর মঙ্গল বাতরি বখবাস করিছেন হুখের মোরে রাজ্যর প্রজায় পজিশনে সকলোৱে নিতে হৰৰ স্মৰণ পিতা দেৱপুৰৰ সকলো প্ৰজাই মংগল হবৰ মনত আজি হৰৰ চিন্তা হৰো মুখত আজি তজু গুণ নাম মহারাজ দোনো আমর রাজ্যর সুরক্ষার বাতরি করিছে নাকি কোনো জনে আমার বিরুদ্ধাচরণে আহিছে নাকি কোনো জনে আমার রাজ্যকে ধিয়ায় মহারাজ শান্তিময় দেৱপুৰৰ বুকুত কৰা নাই কোনো জনে আমাৰ বিৰুদ্ধাচৰণ আৰু কৰে যদি কোনো জনে আমার বিরুদ্ধাচরণ তেন্তে তাকে কঠোর হাতেৰে মই কৰিম দমন আৰু শত্ৰু মই সেনাপতি আৰু যুৱৰাজ অংগত থাকোঁতে জীয়াই তাৰ ইমান সাহস আমার রাজ্যর চারিও সীমাতে করিব প্রবেশ মরণকু নকরি সংশয় আহে যদি কোনোজন আমার রাজ্যকে ধিয়াই তেন্তে মহারাজ তাকে ধরি আনি জ্বলন্ত অগ্নিতে নিক্ষেপ
চিন্ত হওঁতে পিতা শৰীৰৰ শেষ বিন্দু শোণিত থকা পৰ্যন্ত এই জন্মভূমিৰ নাম কলংকিত হ'বলৈ নিদিওঁ তথাপি সুন্দৰ অতি সুন্দৰ তোমালোকৰ বীৰত্বৰ বাৰীৰে আজি এই দেৱপুৰৰ সম্ৰাট বীৰ মণিকে কৰিলে উল্লাসিত আকুতে যাই তুমি হব বীর তু চিন্তার মই নেদেখো কারণ এবে বলা সকলোতে নিজ নিজ কর্তব্যতে অগ্রসর বলা পিতা হর হর মহাদেব হর হর মহাদেব হর মহাদেব হর হর মহাদেব হর মহাদেব হর হর মহাদেব দাদা অনুজ বৃন্দর প্রণিপাত করিবা গ্রহণ দাদা উঠা ভাই এই গহীন নিস্তব্ধ নিশা অকস্মাতে মাতিলে যেতিয়া আমি তিনি অনুজক আছে নিশ্চয় কারণ গুরুত্বর কোৱা দাদা কি এই গুৰুত্বৰ কাৰণ ভাইহঁত দাদা আজি এক গভীর সমস্যাত পৰিছে ৰাঘৱ দাদা এটি কথাই তীক্ষ্ণ খেলৰ দৰে বিদ্ধ কৰিছে এই ৰামৰ হৃদয় দাদা কোৱা দাদা যদিহে সম্ভৱ হয় নিশ্চয় ওলাব সমিধান আমি তিনি অনুজৰ পৰা তেন্তে শুনা ভাই দাদা কোৱা দাদা শুনিলো চৰৰ মুখে নহল বিশ্বাস আৰু সেইবাবে সদম বেশেৰে মই ফুৰিলো এই সমগ্ৰ অযোধ্যা ৰাজ্য কিন্তু ভাই দাদা সুসময় অযোধ্যাৰ প্ৰতি প্ৰজাৰ মুখে মুখে শুনিবলৈ পালো আজি সীতাৰ কলংকৰ তলা ভাইহঁত দুচৰিত্ৰা বোলে জনকে নন্দিনী সীতা অসম্ভৱ দাদা অসম্ভৱ অসম্ভৱ ও দাদা অসম্ভৱ অসম্ভৱ নহয় ভাই দাদা দাদা বিশেষত এই ৰামৰ ভাগ্য দাদা যদি সমস্ত জগতে সমস্বৰে কয় উচ্চস্বৰে কলংকিনী জনক নন্দিনী সীতা তথাপিতো দাদা মাতৃস্বৰূপ দেৱী জানকী আমাৰ মাতৃৰ এনে অপবাদ আমি কেতিয়াও নকৰো অসহ্য মাতৃ জানকীৰ প্ৰতি ৰাখিছেনে বিৰূপ মনোভাৱ অযোধ্যাৰ প্ৰজাই ভাই সম্পূৰ্ণ দাদা মোৰ প্ৰয়াস স্থিৰ হৈ হাতে লৈ বিশাল খৰ্গ এফালৰ পৰা শিৰচ্ছেদ কৰি যাওঁ প্ৰতি দাদা ৰবা ভাইহঁত ৰবা লক্ষ্মণ কিমানক শিৰচ্ছেদ কৰিবা তুমি প্ৰয়োজন হয় অযোধ্যাত মৃতদেহৰ পৰ্বত গহীন
সিহঁতে অপমান কৰিছে তোমাক, অপমান কৰিছে মাতৃ জানকীক। কিন্তু ভাই স্ববিচাৰৰ বাবে কাৰোবাক দণ্ডিত কৰিব পৰা নাযায় লক্ষ্মণ। দাদা কিন্তু স্ববিচাৰৰ অৰ্থ এইটো নহয় যে কোনোবাই কাৰোবাৰ চৰিত্ৰ হননৰ চেষ্টা কৰিব। জানকী মাতৃয়ে অগ্নি পৰীক্ষাৰ প্ৰমাণ স্বৰূপে দিয়া সেই অগ্নি পৰীক্ষাৰ কি কোনো মূল্য নাই এই প্ৰধান দৃষ্টি? অগ্নি পৰীক্ষা, হয় দাদা, অগ্নি পৰীক্ষা। কিন্তু ভাবিব দাদা অগ্নি পৰীক্ষা হৈছিল সেই লংকাৰ বুকুত। দাদা আৰু সেই পৰীক্ষাৰ কথা অযোধ্যাৰ প্ৰজাই মাত্ৰ শুনিছিল কেৱল। ভাইহঁত দাদা যি প্ৰজাৰ দৃষ্টিত প্ৰত্যক্ষ হোৱা নাছিল তাত সন্দেহ কৰাৰ যুক্তি আছে ভাইহঁত, আছে। কিন্তু দাদা ভাইহঁত, দাদা মই এজন ৰজা, নিশ্চয় দাদা, আৰু এজন ৰজাৰ বাবে প্ৰজা সভাটোতকৈ শীৰ্ষ। এই মুহূৰ্তত যদি মই মোৰ ভাগ্যক সমৰ্থন কৰোঁ তেন্তে মই এই ৰাজসিংহাসন ত্যাগ কৰিব লাগিব। আৰু যদি মই ৰজা হৈ ৰাজসিংহাসন আৰোহণ কৰোঁ তেতিয়া তেতিয়া কি দাদা কি? তেতিয়া মই জানকীক পৰিত্যাগ কৰিব আৰু ছিঙিব লাগিব সেই পতি পত্নীৰ মাজৰ পবিত্ৰ অটুট বন্ধন। মোকেই সিংহাসন নালাগে ভাই। সীতাই ৰামৰ জীৱন ভাইহঁতে আৰোহণ ভাইহঁতে মোৰ এই ৰাজমুকুটহতী শিৰতে ধাৰণ তই ৰামে সীতাক পৰিত্যাগ কৰাৰ পৰা তইতো মোক এই জটিলতাৰ পৰা মুক্ত কৰিলে ভাই। তই মোক এই জটিলতাৰ পৰা মুক্ত কৰি দে। দাদা ল ভাই, এই রাজমুকুট তই ধারণ কর ভাই। ল এই রাজমুকুট ধারণ করি আরোহণ কর তই ভাই। অযোধ্যার
আমি নোৱাৰো দাদা, আমি নোৱাৰো। আমাৰ কাৰো এনে শক্তি নাই যি তোমাৰ ৰাজ মুকুটে শিৰত ধাৰণ কৰিব পাৰো। অযোধ্যাৰ ৰাজ সিংহাসনৰ যোগ্য নহওঁ আমি। দাদা আমার হিরত এগুলা প্রচন্ড অগ্নি ধারণ করিব পারো, কিন্তু কিন্তু তোমার মুকুট ধারণ করিব নোৱাৰো দাদা। দাদা আমি তোমার চরণের ধুলি দাদা। ও দাদা, আমি তোমার চরণের ধুলি। এয়াই নেকি তহঁতৰ ভাতৃ ভক্তি? মিছাতেই তহঁতে মোক দাদা দাদা বুলি কোনো সম্বোধন নাই 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 দাদা নাই প্ৰয়োজন তহঁতৰ দৰে ভাতৃক মোৰ। মই ৰাজসিংহাসন ত্যাগ কৰিম দাদা আৰু দাদা আৰু এয়াই হৈছে ৰামৰ, এয়াই হৈছে ৰামৰ অন্তিম নিৰ্ণয়। নাই রাম 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 তুমি তোমার প্রতিজ্ঞা ভঙ্গ করিব বিচাৰিছা? স্মৰণ কৰা ৰাম, যি প্ৰতিজ্ঞা কৰিছিলা তুমি ৰাজসভাৰ মাজত ৰাজ্যাভিষেকৰ পূৰ্বে সূৰ্যদেৱক সাক্ষী কৰি লোৱা পণ ইমান সোনকালে পাহৰি গলা তুমি? পলায়ন কৰিব বিচাৰিছা তুমি নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ পৰা একমাত্ৰ ভাৰ্যাৰ কাৰণে? ৰঘুকুলৰ গৌৰৱ পূৰ্বজৰ কীৰ্তি তুমি কলংকিত কৰিবা ৰাম? মনত ৰাখিবা ৰাম, এজন ৰজাৰ নিজ ইচ্ছাতকৈ ৰাজধৰ্ম ডাঙৰ। তুমি ৰাজধৰ্মৰ সৈতে দ্ৰোহ কৰিব নোৱাৰা। তুমি ৰাজধৰ্মৰ সৈতে দ্ৰোহ কৰিব নোৱাৰা। তুমি ৰাজধৰ্মৰ সৈতে দ্ৰোহ কৰিব নোৱাৰা ৰাম, নোৱাৰা নোৱাৰা ৰাম, নোৱাৰা নোৱাৰা নোৱাৰা। দাদা মই মোৰ মৰ্যাদাৰ পৰা কেতিয়াও নহওঁ বিচলিত। মই ইক্ষ্বাকু বংশধৰ ৰাম, মহাৰাজ ইক্ষ্বাকুৰ পৰা আৰম্ভ কৰি মহাৰাজ দশৰথলৈকে যি কীৰ্তি ৰাখিলে অযোধ্যা ৰাজ্য, তাক মই ম্লান হবলৈ দিব নোৱাৰো কদাপি। মই মোৰ মৰ্যাদাৰ পৰা কেতিয়াও
নহও বিচলিত। দাদা আবেগিক হৈ কোনো সিদ্ধান্ত নলবা তুমি। দাদা আবেগ আৰু বিবেকৰ মাজৰ যুদ্ধখন ইমানতে ইতি পেলোৱা দাদা। দাদা তুমি বিচলিত নহবা দাদা, বিচলিত নহবা। ভাইহঁত, দাদা মই এজন ৰজা। নিশ্চয় দাদা। ৰাজধৰ্ম মোৰ বাবে সবাতোতকৈ শীৰ্ষত ভাইহঁত। মই মোৰ মৰ্যাদাৰে পৰা কেতিয়াও নহওঁ বিচলিত। এদিনতো মই সামান্য অপৰাধত সূৰ্য সন্মুখত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিলো প্ৰজাৰ স্বাৰ্থত। আৰু আজি মই নিজৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰি প্ৰজাৰ দৃষ্টিত মই তললৈ যাব কেতিয়াও নোৱাৰো ভাইহঁত। আৰু সেইবাবে ভাইহঁত, দাদা সেইবাবেই আজি মই সীতাৰ বিশ্বতে বেদনা সহ্য কৰিবলৈ প্ৰস্তুত। এনেকুৱা নিৰ্ণয় নলবা দাদা, এনেকুৱা নিৰ্ণয় নলবা। মাতৃয়ে অনেক যন্ত্ৰণা, অনেক বেদনা সহ্য কৰিছে দাদা। কিন্তু লক্ষ্মণ দাদা নিয়তিৰ যে এই নিৰ্ণয়ে দুৰ্ভ দিয়া ৰামৰ প্ৰতি দাদা মই সীতাক পৰিত্যাগ কৰিবই লাগিব। দাদা ভাই নাই, মই সীতাক পৰিত্যাগ কৰিবই লাগিব। আৰু সেইবাবেই লক্ষ্মণ কালিলৈ প্ৰাতঃতে তামস অৰণ্য দৰ্শনৰ চলেৰে তুমি ভাই তুমি এৰি থৈ আহিবা দেৱী জানকী। যোৱাৰ লগে লগে সমস্ত সংস্কৃতি যাব এই ৰাজপ্ৰসাদৰ পৰা। যি মাতৃয়ে ৰাজসুখ ত্যাগ কৰি বনবাসৰ কন্তৰ্কিত পথত তোমাৰ লগত যোৱাটো স্বীকাৰ কৰিলে, আজি দাদা এই মাতৃকেই তুমি ত্যাগ কৰিবা। দাদা যে মাতৃয়ে অগ্নিত প্ৰৱেশ কৰি চৰিত্ৰবান হোৱাৰ প্ৰমাণ দাবী কৰিলে, এই মাতৃক তুমি ত্যাগ কৰিবা? অন্যায় দাদা, এয়া তোমাৰ ঘোৰ অন্যায়। দাদা এতিয়াতো মাত্ৰ আমাৰ সুখৰ দিন আহিছে। পুনৰ নহয় দাদা, নহয়, মই তোমাক মিনতি কৰিছো। মিনতি প্ৰণতি মই নুশুনো একোকে। দাদা ৰাজধৰ্ম মোৰ বাবে সবাতোতকৈ শীৰ্ষত। দাদা ভাই লক্ষ্মণ, কালিলৈ প্ৰাতঃতে তামস অৰণ্য দৰ্শনৰ চলেৰে তই এৰি থৈ আহিবি দেৱী জানকী। অৰণ্যৰ মাজে আৰু এয়াই ৰামৰ অন্তিম আদেশ।
দাদা দাদা জানকী মাতৃৰ বাবে চিতাৰ ব্যৱস্থা কৰিছিলো তেতিয়া আৰু আজি জ্যেষ্ঠ ৰাজেশত এৰি আহিব লাগে মাতৃক মোৰ অন্যৰ মাজতে বলতে থৈ আহোঁতে মাতৃক সুধিব যেতিয়া মোক চিঞৰি চিঞৰি কলৈ গলা কিয় এৰি গলা মোক এই বনৰ মাজত উত্তৰ দিব ৰাৱণৰ শক্তি হেলতকৈ অধিক কষ্টই যন্ত্ৰণাৰ হেল ৰাৱণাৰী ইয়াতকৈ নান্দনিক দৃশ্য দেখি আজি মোৰ মন হৈছে অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ একেবাৰে সৰি নিছে মোৰ বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মাজতে মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ কি অপূৰ্ব সৃষ্টি প্ৰভু তোমাৰ কি অপূৰ্ব সৃষ্টি দেৱী লক্ষ্মণ কোৱা লক্ষ্মণ কিবা হেতু আহিলা তুমি মোৰ সমীপে মই কিদৰে কওঁ মাতৃক দাদাই তেওঁক বনৰ মাজত এৰি আহিবলৈ আদেশ দিছে লক্ষ্মণ কি ভাবিছা তুমি নাই নাই দেৱী দাদাই তোমাক মোক বন বিহাৰ কাৰণে যাবলৈ আদেশ দিছে নহয় জানো লক্ষ্মণ মই জানিছিলো তোমাৰ দাদাই মোৰ ইচ্ছা নিশ্চয় পূৰণ কৰিব তুমি খন্তেক ধৈৰ্য ধৰা লক্ষ্মণ মই যাওঁ বন বিহাৰ বাবে প্ৰস্তুতি চলাওঁগৈ আজি মাতৃয়ে ভাবিছে দাদাই তেওঁক বন বিহাৰৰ বাবে পঠাইছে কিন্তু দাদাই জানকী মাতৃয়ে কি ঘটিব আজি তেওঁৰ ভাগ্যত মই কেনেকৈ প্ৰকাশ কৰোঁ এই সত্য অপৰাধ
বৰ অসহায় আজি এই সুমিত্ৰানন্দ। নাই লক্ষ্মণ, দুৰ্বল নহয়। নাই নাই, এটা মানুষ লক্ষ্মণ দুৰ্বল হ'ব নোৱাৰে কদাপি। তই নাম কাৰ্য সমাধান কৰিবই লাগিব। তই নাম কাৰ্য সমাধান কৰিবই লাগিব। এই দিয়তী লক্ষ্মণ, এই দিয়তী। কোয়ারে জানো কি দুখে কান্দে আকুর ওয়ারে জানো কি দুঃখে কান্দে ঠাকুর আরে রাজার দেখই তু নহইব খন্দন আরে যার দুখে কান্দে ঠাকুর মন আরে দেখা দেখা অভাদ অতি নিদা